আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ কেতিয়াবা ৰাতিপুৱা ৰুটি বনোৱাৰ পিছত আটা থাকি যায় আৰু এই আটাৰে খুব ধুনীয়া আজি এটা ৰেচিপি বনাম। কাৰণ আটাটো আমি যেতিয়া ৰুটিৰ কাৰণে বনাওঁ অলপ ছফ্ট বনাওঁ আৰু এতিয়া মই এইটো অলপ টান কৰিম। কাৰণ এই ৰেচিপিটোৰ কাৰণে আটাটো ডটো অলপ টান হ'ব লাগিব। এই ধৰণে পুৰা অলপ আটা মিক্স কৰি পেলাই আৰু পুৰা টান কৰি ল'ব। এই সময়ত আপোনালোকে যদি কিবা মছলা ব্যৱহাৰ কৰিব পাৰে। মই কৰা নাই, মই চিম্পুলকৈ বনাইছোঁ। আৰু এতিয়া ৰুটিৰ এটা শ্বেপ মই বনাই ল'ম। এই ধৰণে এটা ৰুটিৰ শ্বেপ বনাই ল'ম আৰু অলপ পাতলকৈ বনাম আৰু তেতিয়া আমাৰ যিটো ৰেচিপি বনাম সেইটো খুব বেছি ভাল হ'ব। আৰু এতিয়া এইখন মই এই ধৰণে পুৰা ভালকৈ অলপ পাতলকৈ বনাইছোঁ। বেছি ডাঠকৈ বনালে আকৌ ভাল নালাগিব। অলপ পাতলকৈ বনাইছোঁ আৰু এতিয়া মই স্কোৱাৰ শ্বেপত এই ধৰণে কাটি ল'ম। মই এটা স্কোৱাৰ শ্বেপত কাটি ল'ম আৰু কাটি পেলাই এটা মই শ্বেপ দিম। আৰু শ্বেপটো আপোনালোকৰ যদি যেনেকুৱা ইচ্ছা তেনেকুৱা শ্বেপটো দিব পাৰে। মই এনেকুৱা এটা শ্বেপ দিছোঁ আৰু ছাইডখিনি মই আঁতৰাই থৈ দিম, পিছলৈ সেইখিনি মই ব্যৱহাৰ কৰিম। আৰু এতিয়া এই ধৰণে মই দীঘলকৈ কাটি লৈছোঁ আৰু কাটি পেলাই এটা শ্বেপ দি ল'ম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া এইখিনি থাকি যোৱা আটাৰে কিন্তু বহুত বস্তুও বনাব পাৰি। মই আজি এটা একেবাৰে সহজ আৰু চিম্পুল ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এই ধৰণে মই এটা স্কোৱাৰ টাইপত কৰি লৈছোঁ আৰু এতিয়া এই দুই চাইড এই ধৰণে মই এটা প্ৰেছ কৰি দিম। কৰি পেলাই আকৌ এইফালে আনি পেলাই এই ধৰণে প্ৰেছ কৰি দিম। এটা খুব ধুনীয়া এটা শ্বেপ লৈ লৈছে। আৰু এতিয়া এই ধৰণে আকৌ মই গোটেইখিনি এই ধৰণে কৰি যাম আৰু স্কোৱাৰ হ'লে বেছি ভাল হয়। আৰু মোৰ কটাত অলপ হেৰি হৈ গৈছে আৰু একো কথা নাই, মই মিলাই ল'ম সেইটো। আৰু এতিয়া এই ধৰণে এটা কৰি দিব, মাজত আঙুলিটো সুমুৱাই পেলাই আকৌ এই ধৰণে শ্বেপ এটা দি দিব। চাওকচোন কিমান ধুনীয়া এটা শ্বেপ হৈছে। এই ধৰণে মই গোটেইখিনি বনাই ল'ম। এয়া চাওক মই গোটেইখিনি এই শ্বেপটোৰে বনাইছোঁ। এতিয়া মই আৰু এটা বেলেগ এটা শ্বেপ বনাম। আৰু এতিয়া অলপ আটা লৈ লৈছোঁ, লৈ পেলাই এই ধৰণে মই কৰি লৈছোঁ। কৰি আৰু একেবাৰে সৰুকৈ কাটি ল'ম। এই ধৰণে চাওক সৰুকৈ কাটি লৈছোঁ। এইটো এটা মই বেলেগ শ্বেপ দিম আৰু এইটো একেবাৰে ইজি হয়। আৰু এতিয়া এইখিনি লৈ পেলাই এটা কাটা চামুচ ল'ম আৰু ইয়াত মই অলপ তেল লগাই ল'ম, নহ'লে লাগি যাবগৈ। অলপ তেল লগাই ল'ব। লৈ পেলাই এইটো যিটো মই কাটি থৈছোঁ এইখিনি এই ধৰণে অলপ প্ৰেছ কৰি আৰু ইয়াত থৈ অলপ হাতেৰে প্ৰেছ কৰি দিব। আৰু প্ৰেছ কৰাৰ পিছত তাৰপিছত এইদৰে অলপ লাহেকৈ গোলকৈ উঠাই দিব। চাওকচোন এটা শ্বেপ হৈ গ'ল, কিমান ধুনীয়া এটা শ্বেপ হৈ গ'ল। এই ধৰণে মই গোটেইখিনি বনাই ল'ম আৰু একেবাৰে সহজ হয়। ল'ৰা ছোৱালীয়ে খাই পেলাই কিন্তু খুবেই বেছি ভাল পায়। আৰু বজাৰৰ পৰা আমি পাস্তা কিনে খোৱাতকৈ, কাৰণ সেইবোৰ ইমান স্বাস্থ্যৰ কাৰণে ভাল নহয়, আমি যদি ঘৰতে এই ধৰণে আটাৰ বনাই পেলাই খুৱাওঁ তেতিয়াহ'লে কিমান ভাল হয়। মই আকৌ এবাৰ দেখাই দিছোঁ। এইটো শ্বেপ মই এই ধৰণে বনাইছোঁ। মই আজি অকল দুটা শ্বেপে বনাইছোঁ। আৰু এতিয়া পানীখিনি যেতিয়া উতলি আহি গ'ল সেই সময়ত মই অলপ নিমখ দিছোঁ আৰু অলপ ৰিফাইন তেল দিছোঁ আৰু অলপ হালধি দিছোঁ। তেতিয়া এইখিনি কালাৰখিনি অলপ ধুনীয়া হৈ যাব। আৰু দি পেলাই আৰু এতিয়া মই এটাকৈ এইখিনি দি যাম। একেলগে ঢালি নিদিব, নহ'লে খোল খাই যাব। এটাকৈ এই ধৰণে মই দি যাম আৰু পানীখিনি পূৰা হাই ফ্লেম কৰি থ'ম। পানীখিনি গোটেইখিনি উতলি যাব আৰু উতলাৰ সময়তে এইখিনি দি যাব লাগিব। আৰু এই ধৰণে চাব লাহে এইখিনি ওপৰলৈ উঠি আহিছে। কিন্তু কমেও 10 মিনিটমান এই ধৰণে উতলাব লাগিব। আৰু পিছত চাব গোটেইখিনি খুব ধুনীয়াকৈ ওপৰলৈ হোৱাৰ লগে লগে কিন্তু এইখিনি পূৰা ওপৰলৈ খুব ধুনীয়াকৈ উঠি আহে। আৰু এতিয়া এইখিনি অলপ প্ৰেছ কৰি চাব, যদি টান হৈ গৈছে তেতিয়াহ'লে এইখিনি নমাই দিব। আৰু এতিয়া এইখিনি এই ধৰণে মই পানীৰ পৰা চাকি মই নমাই দিম। আৰু নমাই আকৌ ঠাণ্ডা পানীৰে এইখিনি গোটেইখিনি মই ভালকৈ আকৌ কৰি ল'ম, ঠাণ্ডা কৰি ল'ম। লগে ঠাণ্ডা কৰি ল'ব, তেতিয়া এটাৰ গাত এটা নালাগে, আঠাও নহয়। এতিয়া এইখিনি হৈ গ'ল আৰু এতিয়া মই ঠাণ্ডা পানীৰে আকৌ ভালকৈ ধুই লৈছোঁ। এতিয়া মই এখন কেৰাহী পাতি পেলাই ইয়াত মই অলপ মিঠাতেল দিছোঁ আৰু পিঁয়াজ দিছোঁ। দি পেলাই এইখিনি লগে আকৌ অলপ নিমখ দি দিছোঁ, কাৰণ মই যিহেতু অলপ চচ ব্যৱহাৰ কৰিম, কাৰণ নিমখ বইল কৰোঁতেও দিছোঁ, সেইকাৰণে ইয়াত মই অলপ কমকৈ নিমখ দিছোঁ। আৰু ইয়াত দিছোঁ মই বিলাহী, হালধি গুড়া, জিৰা ধনিয়াৰ গুড়া আৰু অলপ জলকীয়াৰ পেষ্ট। আৰু কেঁচা জলকীয়া দিলেও দিব পাৰে, সৰু ল'ৰা ছোৱালী খালে নিদিলেই ভাল। আৰু ইয়াত মই অলপ চয়া চচ দিছোঁ, একেবাৰে অলপকৈ দিছোঁ আৰু অলপ চিলি চচ দিছোঁ। আৰু মই টমেটো চচ দিয়া নাই, কাৰণ মই ইয়াত গোটা টমেটো দিছোঁ, সেইকাৰণে কেঁচা টমেটো দিছোঁ, সেইকাৰণে মই ইয়াত টমেটো চচ দিয়া নাই। আৰু এতিয়া মই এইখিনি অলপ ঢাকি থৈ দিম অলপ সিজালৈকে। আৰু এইখিনি যেতিয়া সিজি গ'লগৈ মই চামুচেৰে এই ধৰণে প্ৰেছ কৰি দিব
টমেটোটো আপোনালোকে হেৰি কৰি দিব পাৰে, বিলাহীটো গ্ৰাইণ্ড মাৰি পেলাই অলপ দিব পাৰে, তেতিয়াও ভাল হয়। আৰু মোৰ অলপ সময় কম আছিলে, সেইকাৰণে মই এই ধৰণে কাটি পেলাই দি দিছোঁ। আৰু এতিয়া অলপ পানী দি দিছোঁ, আৰু দি এইখিনি অলপ উতলোৱাৰ পিছত তাৰপিছত মই এই পাস্তাখিনি দি দিছোঁ। আৰু এতিয়া অলপ মানে গেছৰ ফ্লেমটো হাই কৰি লৰাই ল'ম, আৰু পূৰা শুকাবলৈ নিদিওঁ। এই ধৰণে এটা মানে হেৰিটো থাকিব, টেক্সচাৰটো থাকিব। এই সময়তে মই নমাই দিম। দেখিছে নহয় কিমান ধুনীয়া হৈছে, আৰু মানে স্বাস্থ্যসন্মত বুলি ক'ব পাৰি, কিমান ভালেই হয়। ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব। আৰু এই ধৰণে গধূলি বনাই পেলাই দিলে ল'ৰা ছোৱালীয়ে খুবেই ভাল পায়, আৰু পেটো ভৰিব। আৰু কেনেকুৱা পালে, যদি ভাল পাইছে কমেণ্ট কৰিব। আৰু চাওকচোন, গধূলি নাস্তা ৰেডি হৈ গ'ল, আৰু একেবাৰে সহজভাৱে বনাইছোঁ, আৰু খুব হেল্ডিও হয়। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব।